মোক মানে সেই ল'ৰাটো আহি পেলাই মোক এখন কাৰ্ড দিছিলে আৰু এটা চকলেট দিছিলে মোৰ এতিয়া মনত আছিলে তাৰপিছত দিছে মই কিয় দিছে মনত আছে দেই কাৰণ মই ৰেচপেক্ট কৰোঁ এতিয়াও তেওঁৰ হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা লাভ ষ্টৰী ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ অসমত জনপ্ৰিয় অভিনেত্ৰী ভান্তি মেধি আপোনালোকে বাৰু অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন জনপ্ৰিয় অভিনেত্ৰী ভান্তি মেধিৰ জীৱনত প্ৰথম ভালপোৱা কেতিয়া হৈছিল আৰু তেওঁ ভালপোৱা কিমান বছৰ আছিল চাই লোৱা আহকচোন তেওঁৰ মুখেৰে কোৱা এটা ভিডিঅ' ক্লিপ মই তেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ তেতিয়া মোৰ প্ৰেম হৈছিল বুলি ক'ব কিয় হৈছে নাজানো মই এনেকুৱা নহয় যে মোৰ প্ৰেমিক অহা নাছিলে প্ৰেমিক ধৰা এতিয়াও কওঁ মই ল'ৰা এজনে মোক যেতিয়া মই ক্লাছ 4 মান আছিলোঁ তাৰপিছত এই ল'ৰাটো মোক ভাল পায় কিন্তু মই তেতিয়া বস্তুটো বুজি নাপাওঁ প্ৰেম কি বস্তু মই মানে গ্ৰেজুৱেশ্যন যেতিয়া পঢ়ি আছোঁ ডিগ্ৰী তেতিয়া মই বুজি উঠিছোঁ সেই ল'ৰাটো মানে সদায় মোক চাবলৈ মোৰ এতিয়াও মনত আছে মোৰ ফালৰ পৰা একো নাছিলে কিন্তু মই তাৰ বিষয়ে আজি কিয় কৈছোঁ তেনেকুৱা প্ৰেম আজিকালি খুব ৰেৰ তুমি দেখা নোপোৱা মানে সম্ভৱে নহয় আৰু মই যেতিয়া স্কুল যাওঁ মই দেউতাৰ লগতে গৈছিলোঁ আৰু তেতিয়া স্কুটাৰত যাওঁ দেই মই পাণবজাৰ গাৰ্লছত পঢ়িছিলোঁ তাৰপিছত সি সদায় ৰৈ থাকে মই সদায় ল'ৰা এটা দেখোঁ মানে সদায় যাওঁতে দেখোঁ আহোঁতে দেখোঁ বা কেতিয়াবা মই বাছত আহোঁ তেতিয়া মই সেই বাছত বুলি তেতিয়া দেখোঁ মই ল'ৰাটো কোন মই সদায় কিয় দেখোঁ মই বুজি নাপাওঁ তাৰপিছত তেনেকৈ বহুত বছৰ গৈ পেলাই এইটো ক্লাছ 4ৰ কথা আছিলে তাৰপিছত ক্লাছ মই 10 পালোঁ 10ৰ পৰা মই এদিন নামিছোঁ আৰু মই তেতিয়া বাছৰ স্কুলৰ পৰা আহি পেলাই ঘৰ আহিছোঁ মোক মানে সেই ল'ৰাটো আহি পেলাই মোক এখন কাৰ্ড দিছিলে আৰু এটা চকলেট দিছিলে মোৰ এতিয়া মনত আছিলে তাৰপিছত দিছে মই কিয় দিছে মনত আছে দেই কাৰণ মই ৰেচপেক্ট কৰোঁ এতিয়াও তেওঁৰ প্ৰেমক আহি পেলাই মই ঘৰত আহি পেলাই কৈ দিলোঁ বুজিছা ঘৰত আহি মা মোক জানা ল'ৰাটোৱে এনেকৈ চকলেটো দিছে এই কাৰ্ডখনো দিছে তাৰপিছত মায়ে কৈছে কোন ল'ৰা মই ল'ৰাটোৰ নাম নাজানো তাক মই খালি দেখোঁ ল'ৰাটো তাৰপিছত মোৰ বৰ্তা ল'ৰাকেইটা ধমকি দিলে মোৰ দেউতা তেতিয়া তেনেকুৱাহে আছিলে আৰু এতিয়া ল'ৰা ছোৱালীবিলাকে খুব সোনকালে মানে বুজি পোৱা হৈছে এইবোৰ তেতিয়া আমি বুজি পোৱা নাছিলোঁ তো সেই তেনেকৈ থাকি গ'ল তো মইতো কেতিয়াও মই বুলি কৈ নাপালোঁ তাক যেনিবা তেনেকৈ বহুত বছৰলৈকে থাকিল জানা যেতিয়া মোৰ ধমকি খালে ল'ৰাটো ধমকি খালে দেউতাৰ পৰা ধমকিও খালে দেউতাই তাক মাতি আনি গালিও পাৰিলে মই এতিয়া ভাবোঁ মই এইবোৰ কি কাম কৰিছিলোঁ তেনেকুৱা আছে কেনেকুৱা যে মই ল'ৰাটো সদায় কিয় দেখোঁ যেতিয়া ল'ৰাটো আহি পেলাই মোক দিছে কাৰ্ড তো সেইকাৰণে মায়ে ইমান বস্তু বুজি পোৱা নাছিলে দেউতাক যেতিয়া কৈছোঁ দেউতা তাক মাতি আনি খুব ধমকি দিলে তো তেনেকৈ থাকিলে মই তাৰপিছত হাই ছেকেণ্ডেৰী পঢ়িলোঁ ডিগ্ৰী পঢ়িলোঁ কিন্তু সি বহুত বছৰ পিছলৈকে মোক মানে ভাল পাই আছিলে যেনিবা মই কৰা নাছিলোঁ মোৰ যেতিয়া বহু বছৰ হৈ গ'ল আজি কেইবছৰমান আগতে তেওঁ বিয়া পাতিলে কিন্তু মই মোৰ ফালৰ পৰা তেওঁ প্ৰেম নাই কেতিয়াও মানে মোক যদি তুমি সোধা ইমান দেৰিকৈ প্ৰেম হ'ল মোৰ প্ৰেম হোৱা নাছিলে কিন্তু তেওঁৰ প্ৰেমটোক মই ৰেচপেক্ট কৰি আজি কথাখিনি কৈছোঁ আৰু কাৰণ তেনেকুৱা প্ৰেম পাবলৈ চাগে কপাল লাগিব কিন্তু অহা নাছিল কেতিয়াবা নাহে ন কাৰোবাৰ ক্ষেত্ৰত কিন্তু তেওঁক ৰেচপেক্ট ঠিকেই কৰোঁ আৰু কৈছা যে দেৰিকৈ ডিগ্ৰীত ভাল লাগিলে ল'ৰা এটা তেতিয়া মোৰ ফালৰ পৰা প্ৰেম হৈছিলে আৰু মই খুব আগতে ঘৰত মানে এতিয়া গম পাব কৈছোঁ যেতিয়া ঘৰতে যাতে কওঁ আৰু যে মই ইয়াত যাম লগৰ ছোৱালী তাত যাম তে লগৰ ছোৱালী তাত ঠিকেই যাওঁ কিন্তু 5 মিনিট আগতে লগ কৰিহে যাওঁ মাজতে তাৰপিছত কলেজত পঢ়োঁ আগতেও আহে কেতিয়াবা লগ কৰোঁ তেনেকৈ কফি শ্বপত কফি খাওঁ আৰু পুখুৰীত মই আগতে খুব জোকাওঁ দেই মোৰ লগৰ ছোৱালী যিবিলাক আছে মই সিহঁতে প্ৰেম কেনেকৈ কৰে বুজি নাপাওঁ নহয় জোকাওঁ ল'ৰা ছোৱালী দেখিলে খুব জোকাওঁ মই বিৰাট উৎপত্তিয়া আছিলোঁ আগৰ পৰাই তেখেতে কৈছে বেলেগে কথা পাতিছে তোৰ কিয় হিংসা লাগে কিন্তু যেতিয়া মই প্ৰেমত পৰিলোঁ নহয় তেতিয়া ভাবোঁ ঠিকেইতো কিন্তু তেনেকৈ নহ'ল আৰু কিবা কিবি কাৰণ ঘৰুৱা কিছুমান ইছ্যু আৰু তেতিয়া ভাবিছিলোঁ যে বিয়া ময়ো সৰু আছিলোঁ ঘৰৰ পৰা মাহঁতে বিয়াৰ কথা মানে ইমান জল্দি কেনেকৈ বিয়া হ'ব আৰু সম্পৰ্ক বহু বছৰে আছিলে মানে মই ডিগ্ৰী যেতিয়া কৰি আছিলোঁ ন তাৰপিছত মই আহিলোঁ এইটো লাইনত 2009 মানত তেওঁ বিয়া পাতিলে আমাৰ আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা মনৰে আউসী জোনাকে বিলাসী পোহৰৰে মেলা পাতে মনৰে পদূলি উদুলি মধুলি মন ভৰে বোলাহতে